ফাইনেলি যেহেতু আমালোকে এক্সকাৰ্ছনত যাম চ' গোটেইবিলাক আমালোকে ইয়াতে আছোঁ চ' এতিয়া এইটো আমাৰ বাছ হয় চ' এই বাছবিলাকত আমি উঠি ল'ম চ' ইয়াতে আমাৰ ক্লাছৰ ষ্টুডেণ্টবিলাক আছে চ' চাই আছোঁ আমালোকে ইয়াতে আছে চব কি লোৱাব নেকি এই ঠাই নাই ইয়াতে বোলে ঠাই নাই চলো মই অলপমান দেখুৱাই দিওঁ ৰ'ব ফাইনেলি আমালোকে জমদৰ বাৰীৰ পৰা ঘৰৰ কিছু সোমাই নাই I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. Yeah, I'm about to fade away. First year of Royal Public Senior Secondary School. Good to see you all of us. Okay, bye bye. Thanks, sir. Zoom door, ne? Bali. Gotta build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby I have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you but I can't control the pain. If you're sticking by my side, maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not okay, and tell me what's So ইয়াতে so মজা আছে আৰু অলপমান ভালে এটা মজা আছে so তেনেকুৱা ধৰণৰ নহয় যে কিবা মানে আছে so যিকে নহওক আমি অলপমান হাঁহি গ'লো so এইটো আমাৰ ডিছকাশ্যন হয় so এই সবাই আইছা তেনেহ'লে ভাল লাগিছে ইয়াতে আহিছো বহুত ভাল লাগিছে একদম মজা লাগিছে খবৰ আৰু so যিকে নহওক এতিয়া কি কৰিব তোমালোকে এটা আমাৰ ক্লাছৰ ছোৱালীবিলাক আছে আহক মোৰ ওচৰত থাকিব তাতে চিনিছো কিন্তু লোকৰ আহিছে আৰু তাৰপিছত নেক্সট ইফালে কি কৰি আছে বহুত দেখি সকলোখন সেইফালে এফালৰ পৰা ঘূৰি লৈ আহিব এইবিলাক ঠাই কিন্তু এটা মই বস্তু এইটো লক্ষ্য কৰিলোঁ মানে জংগল এইবিলাক আমালোকে ইয়াত বহু সময় ধৰি আহিছোঁ পਹੁঁচি গৈছোঁ আনলিমিট ইয়াত ইমান ধুনীয়া যে লাগিছে বহুত ধুনীয়া ইপিনে নদী ইপিনে পানী বালু বহুতবিলাক ইমান যে ধুনীয়া লাগিছে
ক'বই নোৱাৰো ইপিনে দেখিবা বহুত মানে আমাৰ ইয়াত মানে এটা নেচাৰেল ভিউ এটা আছে আৰু প্ৰাকৃতিক পৰিৱেশ বুলি আমি যিটো ইয়াত আহিছো মানে এনাৰ্জি এনেকুৱা বাঢ়ি গৈছে ন এনেকুৱা নহয় যে মানে বাঘ ভালুক এইটো আছে এইটো নহয় একো নহয় কিন্তু বহুত এনাৰ্জি লাগিছে ঠিক আছে ইয়াত আমাৰ ইয়াত এটা দোকান আছে দোকান যিটো বিক্ৰী কৰিছে তাক মই মাতিম তাৰ লগত কিবা সুধিম যে কিবা ইয়াত আপোনাৰ কিবা চেল হয় কিবা ইয়াত আপুনি আছে মানে এনেকুৱা এটা সৰু দোকান যে মই নহয় 1 টকা বেছি নহয় তাৰ মুখৰ পৰা আমালোকে শুনিব বিচাৰো যাতে কিমান টকা চেল হয় আৰু কিমান টকা ইয়াত তেওঁ দোকান ইয়াত কিমান দিন ধৰি দোকানটো ইয়াত ৰাখিছে দোকান মানে কৰি কেনে লাগিছে আপোনাৰ দোকানটো চেল হয় দিনত এনে 4,000 5,000 ইমান আৰু টকা দোকানটো কৰি কেনেকুৱা লাগিছে ভাল লাগি আছে ন ভাল লাগে আপোনাৰ বহুত মানুহ আহে তাৰমানে আপুনি যেতিয়া ৰাতি হয় তেতিয়া ক'ত থাকে মইতো ঘৰত যায় এইবিলাক বস্তু যিবিলাক আছে সকলোবিলাক লৈয়ে যায় লৈ যায় গাইজ এতিয়া হয় কথাটো হৈ গ'ল 4-5 হাজাৰ টকা ইয়াতে বিদ্যালয় কলেজৰ প্ৰধান শিক্ষকসকলক কিবা মানে কেনেকুৱা লাগিছে আৰু ইয়াতে আহি কেনেকুৱা লাগিলে তোমালোকে যে ইয়াত আহিছা তোমালোকক প্ৰথমে তোমালোকৰ কেনেকুৱা লাগিছে ছাৰ আমালোকৰ মানে এনেকুৱা লাগিছে জীৱনত আমালোকৰ এনেকুৱা আনন্দ এনেকুৱা ফূৰ্তি আমালোকে পোৱা নাই জীৱনত প্ৰথমে পালোঁ ইমান মানুহ ইমান বাছ ইমান ধুনীয়া লাগিছে ছাৰ মুখৰ পৰা বা ক'বই নোৱাৰোঁ ইমান সুন্দৰ লাগিছে বৰ্ডাৰৰ পৰা নেচাৰেল ভিউ এটা আছে নেচাৰেল ঠিক আছে খুব ভাল লাগিছে আৰু ধন্যবাদ থাকিল থেংক ইউ ছাৰ আমাৰ ইয়াৰ এতিয়া আমাৰ কলেজৰ ছাৰ কিবা ছাৰ কেনেকুৱা লাগিছে মানে আমালোকতো ভালে লাগিছে আশা ৰাখোঁ ছাৰৰো ভাল লাগিব আমালোকৰ তৰফৰ পৰা ছাৰ কিবা বিচাৰিছোঁ ছাৰ কিবা কয় আমালোকক বহুত ভাল লাগিছে এইখন প্লেচ আগতে অহা নাছিলোঁ বহুত ভাল লাগিল নিউ প্লেচ নতুন এক্সপেৰিয়েঞ্চ বহুত ভাল লাগিছে পাৰ্টিকুলাৰলি যিটো ইয়াতে নতুনকৈ গৈ আছে বহুত মানে ভাল চিনেৰী হয় এইটো একদম মানে ইমান এটা মানে আইকেজিয়াও নাই মোটামুটি ধৰক ফেমিলিৰ কাৰণে মানে পিকনিক বহুত ভাল এটা স্পট হয় হয় ছাৰ বহুত ভাল লাগিছে ঠিক আছে ছাৰ কাৰণে এটা তালি থেংক এইটো মানে কিবা আপোনাৰ লাগিছে স্পটটো ভালেই আছে বাকী ধৰক ৱেডাৰ ফ'কাছ ঠিকে আছে আজি আৰু অলপ বালি বেছি হয় আৰু বাকী যি লাগে আৰু সেইটো আছে আপোনালোকে আহিব পাৰে ইয়াতে আহিলে আপোনালোকে অলপ নিশ্চয় ভাল পাব আৰু ইয়াত যিটো মানে আপোনাৰ ফিল হয় এইখিনি পাব আৰু ধৰক অলপ গা ধোৱাৰ কাৰণে ব্যৱস্থা আছে আপুনি গা ধুব পাৰিব ধুনীয়া ধুনীয়া শিল আছে সৰু ডাঙৰ মিশ্ৰণ হৈ আছে আৰু না গৰম না ঠাণ্ডা সেইকাৰণে আৰু কি হ'ব আপোনালোকে আহিব ডেফিনেটলি আহিলে কিবা সুধিম ছাৰ আমালোকক ভালদৰে কৈ দিম ছাৰ একো নাই কোৱাৰ তথাপিও মলিন লাগে আজি বহুত মলিন লাগে কিয়নো জীৱনটো এনেকুৱা নহয় ডাইৰেক্টলি চলিব সেইটো চলাব লাগে যেফালে আমি চলিম সেইফালে চলিব গতিকে মলিন শব্দটো মই ইয়াৰ কাৰণে ব্যৱহাৰ কৰিছোঁ আমি যেন অচিনাকি দেশৰ এজন যাত্ৰী হয় ছাৰ আৰু য'ত আমি থাকিম সেই সময়ত সেই মানুহজনেই আমাৰ বাবে চিনাকি বাকীবোৰ কেৱল মলিন দেশৰ অচিনাকি বালিময় দৃশ্য সেইটোৱে আৰু মানে ইয়াত আহি মানে আপোনাৰ থেংক ইউ মেম থেংক ইউ তাৰমানে মাছি ইয়াত কেনেকুৱা লাগিলে আপোনাৰ আপোনাৰ জীৱনৰ প্ৰথম কেনেকুৱা লাগিল ইয়াতে এনেকুৱাই ক'ব নালাগে মানে একেবাৰে ধুনীয়া হাৰতানি হ'লে আছে না আমালোকে আকৌ আহিম আৰু ভৱিষ্যত আৰু মানুহ আহিব আৰু আমালোকে আশা ৰাখোঁ যে আমালোকে ল'ৰা ছোৱালী লৈয়ে আহিম এনেকুৱাই হে আমালোকে থেংক ইউ মাছি থেংক ইউ থেংক ইউ ছাৰ থেংক ইউ ছাৰ থেংক ইউ আমাৰো বহুত ভাল লাগিছে যে একেলগে চবে এনজয় কৰি আছোঁ এনজয় কৰা তোমালোকেও ছাৰ অলপ কালা হ'ব পাৰে এইটো বেলেগ কথা হয় না ছাৰ দেখাত কিন্তু ভিৰ হয় না তাৰমানে কি জানা मैं कालो हूँ तो क्या दिल वाले हूँ আসলে
কি মই এটা এনাউন্সমেন্ট দিব বিচাৰিছো আমি প্ৰথমতে সকলো ছাত্ৰ ছাত্ৰীসকলক মোৰ হৃদয়ৰ অন্তৰৰ গভীৰৰ ফালৰ পৰা প্ৰেম যাচিলোঁ আমি সকলোৱে একগোট হৈ আজি এটা ফেমিলি ইয়াত আহি আমি অলপ ৰান্ধা বাঢ়ি কৰি কিবা খাব পাৰিম তাৰ কাৰণে হাত চাপি দিয়াচোন তোমালোকে যে ইমান কষ্ট কৰি মোৰ কথাবিলাক সহ্য কৰি কবিতাৰ ভাষাত বিলীন হৈ গলা তাৰ কাৰণে এটা হাত চাপৰি আৰু এটা কথা শুনিবা মোৰ এই অচিনাকি দেশৰ এই অচিনাকি পৃথিৱীৰ তুমি একমাত্ৰ চিনাকি তুমি জানা তুমি ক'ত আছা তুমি জানা নেকি তুমি ক'ত আছা নহয় জানিলে কেতিয়াও নকলাহেঁতেন তুমি মোৰ ক'ত আছা চাইছা ইয়াক কি কয় হৃদয়ৰ 4টা কোঠালি থাকে কিমানটা কোঠালি 4টা কোঠালিৰ প্ৰত্যেকটা কোঠালিত তোমাৰ নাম লিখা আছে তুমি জানা যেতিয়া মোৰ হৃদয় ধপ ধপ কঁপনি কৰে তেতিয়া তোমাৰ স্পন্দন আহে আমাৰ মাননীয় সূৰ্যদূত ছাৰৰ আজি বাৰ্থডে হাত চাপৰি দিয়ে সূৰ্যদূত ছাৰ ইয়াত লাগে ক'ত গ'ল সূৰ্যদূত ছাৰ ইয়াত লাগে সূৰ্যদূত ছাৰ ইয়াত লাগে নে নালাগে তোমার সবাই বসো আমি আগত এনাউন্স কৰি দিওঁ ছাৰ বাৰ্থডে সঁচাই মই বহুত আনন্দিত আমি ইয়াত আহি বাৰ্থডে মই লগ পাইছো হয় নহয় ল'ৰা ছোৱালীবিলাক কি কোৱা হয় নহয় গতিকে মই ছাৰক আজি 2 এষাৰ কথাৰ উপৰিও আমিতো কথা শুনিয়ে থাকো মোৰ কথাটো শুনাই চবে ছাৰৰ কথা লাগে নেকি নালাগে কম ছাৰৰ কথা লাগে গান লাগে ছাৰৰ গান লাগে স্যার ঘামি গেছে রে থেংক ইউ ভেরি মাচ মই বহুত ভাল লাগিছে মই যেতিয়া পিকনিক স্পট অহাৰ আগতে পৰাই বাছত উঠাৰ আগৰ কলেজৰ পৰা মই সবাই উইচ কৰিছে স্পেচিয়েলি সিহঁতৰ কাৰণে মই বহুত ধন্যবাদ যে মোৰ বাৰ্থডে উইচ কৰিছে পাৰ্টি হৈয়ে আছে আৰু কি লাগে আর এটু তোমার মেইন অবজেক্টিভ হয় ঠিক আছে কিন্তু সাইড অবজেক্টিভও কিন্তু ম্যাটার করে তো যি সকলে গান গাব পারা ডান্স কৰিব পারা এটুক ধৰি ৰাখিবা ঠিক আছে আর ট্রাই কৰিবা যে তুমি এটুক যেন আৰু মানে বেটার কৰিব পারা ইন লাইফ Sabi ni Mari Wale itu pun kata-kata pulang. बदलेगा नसीबा एक रोज मेरी माँ बन के अपने घर से सुख जाएगा कहा बदलेगा नसीबा एक रोज मेरी माँ तेरी खुशी मेरी खुशी गम तेरा मेरा गम तेरे लिए तेरी कसम लूंगा मैं 100 जन्म
আজি ফান্দে পৰিয়া বগা কান্দিৰে ফান বসাইছে ফান্দুয়া ভাইৰে পুতি মাছো দিয়া পুতি মাছের লোভে বগা ওরে উড়াল দিয়া আজি ফান্দে পড়িয়া বগা কান্দে রে। তুমি সাগর ভাল পোৱা তুমি সাগৰ ভাল পোৱা কোৱা মই সেই সাগৰৰ বতাহীন নাবিক হ'ম আৰু তোমাৰ কল্পনাত মই সাঁতুৰি পাৰ হ'ম তুমি সাগৰ ভাল পোৱা কোৱা মই সেই সাগৰৰ বতাহীন নাবিক হ'ম আৰু তোমাৰ কল্পনাত মই সাঁতুৰি পাৰ হ'ম মন গ'লেও তোমাৰ কল্পনাত সাগৰত সাঁতুৰি পাৰ হ'ম তুমি পাৰিবা সেই যদি ধুমুহা আহে ধুমুহাক বাধা দিয়াৰ শক্তি হয়তো মোৰ ওচৰত নাই ধুমুহাক বাধা দিয়াৰ শক্তি হয়তো মোৰ ওচৰত নাই কিন্তু সেই ধুমুহাৰ লগত যুঁজিবলৈ তোমাৰ লগত মই সদায় আছো Sana mo naman lang, gutom na.